হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ ৰিস্মাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে এবাৰ স্বাগতম জনাইছো। এয়া মোক দেখিছে, আজি মই বিয়াখনলৈ গৈ আছো। মানে দাদা এটাৰ বিয়া আৰু তালৈ গৈ আছো আৰু আপোনালোকক সকলোবোৰ দেখুৱাই আছো। এতিয়ালৈ বাই। এয়া আমাৰ কইনাজনী। এতিয়া নালাগে নেকি চাবলৈ না, অকণমান পিছত দেখাই আছোঁ। চাই লওক দেখুৱাই দিছোঁ সকলোকে এবাৰ, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই বৌহঁতৰ কথাবোৰত একো মনোযোগ দিয়া নাই, আৰু মই নিজৰ কামত ব্যস্ত হৈ আছোঁ ভিডিঅ' বনোৱাত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া আমি পালোহি, আৰু ইয়াতে নিয়ম কৰিব কিছুমান, সেই নিয়মবোৰ আপোনালোকক দেখাইছোঁ। মাত্ৰ 4খনমানহে গাঁৱৰ পাৰ হ'ব লাগে। বৌজনী ওচৰৰ পৰাই নিছে। এতিয়া নিয়মবোৰ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। নিশ্চয় চাওঁ। এতিয়া চাহ তাহ খাই হৈ গ'ল, আৰু কিমান বহি থাকিম, অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ ছোৱালীকেইজনী। তো ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, আমি এফালে ওলাই আহিলো অকণমান এতিয়া, আৰু বিয়া ঘৰত বহুত হুলস্থুল হৈ আছে, সেইটো কাৰণে ভিডিঅ'বোৰ কৰি থাকিব পৰা নাই। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু। বাই। দৰাটো ক'ব হা? এইখিনি সময় বিদায়ৰ সময়খিনি অকণমান ভিডিঅ' কৰি থ'লোঁ। তাৰপিছতে এয়া প্ৰথমতে কৰি থোৱা ভিডিঅ' এনেই বনাইছিলোঁ দৰা ঘৰত থাকোঁতে, মানে দাদা ঘৰত আৰু থাকোঁতে। আৰু অকণমান ঘৰতো কৰা তেনেকৈ অকণমান আছে, এনেই কৰি থৈছোঁ। লাষ্টত শেষত দি দিছোঁ আৰু ফটো চটো উঠালোঁ। সেইবোৰ সকলোবোৰ মানে জইন কৰি কিনে ভিডিঅ'টো এটাই বনাইছোঁ ভালকৈ। আপোনালোকে ভাল পাব নিশ্চয় ভিডিঅ'টো চাই, আৰু ভাল লাগিলে গম পাইছে, আৰু আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবই। কিন্তু আজিলৈ বাই বাই। আকৌ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ ৰিস্মাৰ ব্লগলৈ।